গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া মই ছজনা ফুল বুটলিম ৰাতিপুৱা, সেইকাৰণে মই আজি অলপ সোনকালে উঠিছোঁ। কেইটা বাজিছে? 6:22 হৈছে। এতিয়া মই ছজনা ফুল বুটলিম। আজি মানে ছজনা ফুল বনাই টেষ্টিকৈ খাম আৰু। ছজনা ফুল বহুত দিনৰ পৰা মোৰ মানে খাবলৈ বহুত ইচ্ছা হৈ আছে, ছজনা ফুল ভাজি পেলাই। সেইটো কাৰণে মাক ক'লে, মায়ে কয় যা বুটলি আনি দিবি, ভাজি দিবি। এয়া ছজনা ফুল, আজি আমি ছজনা ফুল খাম। মই এতিয়া ছজনা ফুল বুটলিম বাৰু, বুটলিয়ে আছোঁ আৰু বুটলিম। ছজনা ফুলকেইটা খাম আজি ভাজি পেলাই। অলপ নিয়ৰ পৰি আছে, যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে, সেইবাবে নিয়ৰ পৰি আছে। এতিয়া মই ছজনা ফুলকেইটা বুটলি পেলাই থৈ দিছোঁ। আজি এই ছজনা ফুলকেইটা টেষ্টি কৰি ভাজি খাম। এয়া তিতা ফুল। এতিয়া আমি তিতা ফুলকেইটা ৰ'দত মেলি দিম। মায়ে ৰাতিপুৱাতে তিতা ফুল ছিগিলে আমাৰ বাৰীৰ পৰা। তিতা ফুল এয়া শুকালে কৰিলে খাম আৰু। এতিয়াতো নাখাওঁ, আজি ছিগিছে কাৰণে আজি নাখাওঁ। শুকালে তেতিয়া ধুনীয়াকৈ খাম। ছজনা ফুলৰ ভাজিৰ লগত ভাত পানী খাই এতিয়া পূৰা আজৰি হৈ গ'লোঁ। তাৰপিছত আজৰি হৈ এতিয়া মই মোৰ কিছুমান কিতাপ, মানে মই কিছুমান কিতাপ পঢ়োঁ আজৰি সময়ত, সেই কিতাপবিলাক পূৰা চাফা কৰিব লাগিব। মই কি কিতাপ পঢ়োঁ ব'লকচোন আপোনালোকক দেখাম মানে মই চাফাহে কৰিম দেই। চাফ চিকুণ পূৰা কৰি দিব লাগিব। চাফ চিকুণ কৰি মানে ধুনীয়াকৈ ৰাখিব লাগিব, তেতিয়াহে মানুহে আহিলে ক'ব যে কিতাপবিলাক ভালকৈ ৰাখিছে। নহ'লে ইমান লেতেৰাকৈ ৰাখিছে তেনেকৈ ক'ব। সেইকাৰণে মই এতিয়া চাফ কৰি দিওঁ। এইবিলাক কিতাপ একদম লেতেৰা, পূৰা লেতেৰা হৈ আছে ৰুমটো। গোটেই কিতাপ এইবিলাক কিতাপ, গোটেই কিতাপ লেতেৰা হৈ আছে। মানে এইবিলাক গোটেই চাফা কৰি দিব লাগিব। এতিয়া মই প্ৰথমতে এইখন চাফা কৰি লওঁ, টেবুলখন। তেতিয়াহে প্ৰথমতে মই এইখন চাফা কৰি দিওঁ। এইখন বহুত ভাল লাগে। এইবিলাক গোটেই কিতাপ মায়াবৃত্তখনো পঢ়িছোঁ, ভাল লাগে মানে পঢ়ি ধুনীয়া লাগে। তাৰপিছত এইবিলাকো ভাল লাগে পঢ়ি। মেৰেং, তাৰপিছতে মন্দিৰে বিহাৰে পাহাৰে, এইখন কিতাপটো ধুনীয়া। এইখন অসীমত যাৰ হেৰাল সীমা, এইখনটো মই বহুত পঢ়ি ভাল পাওঁ। এইখন বহুত ভাল পাওঁ মই পঢ়ি। শুকুলাৰ হাতীৰ খোজ, এইখনটো আৰু ভাল, কিন্তু সেইখনতকৈ এইখন বেছি ভাল পাওঁ। এইখন আছে দেওলাংখৈ। বহুত ভাল লাগে এইবিলাক কিতাপ পঢ়ি। মই এইবিলাক কিতাপ এতিয়া ধুনীয়াকৈ চাফা কৰি দিম। এইবিলাক গোটেই চাফা কৰি দিম, লেতেৰা হৈ আছে। আগত মই চাফা কৰি লওঁ। মোৰ কিতাপ চাফা কৰি হৈ গ'ল। এতিয়া মই কি কৰিম, এতিয়া মই ফুল অলপ চাফা কৰি দিম। মানে এইবিলাক ফুল চাফা কৰিম এতিয়া। এইবিলাক ফুল গোটেই লেতেৰা হৈ গৈছে, একদম ভাল নালাগে দেখিবলৈ, ভাল নলগা হৈ গৈছে। ফুলবিলাক চাফা কৰি দিম যাতে ফুলবিলাক ধুনীয়া হৈ থাকে। গোটেই কিছুমান মৰিও গৈছে, দেখিবলৈ একদম ভাল নলগা হৈ গৈছে। এইবিলাক চাফ চিকুণ কৰি দিম মই এতিয়া। ফুল চাফা কৰি হৈ গৈছে, তাৰপাছতে হৈ গৈছে কিতাপ চাফা কৰি হৈ গৈছে, চব চাফা কৰি হৈ গ'ল। এতিয়া দেখিবলৈ ধুনীয়া হৈছে আৰু, কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মায়ে চিঞৰি আছে, ফুলৰ চানেকি আনিব যা। সেইকাৰণে মই বৰ্তা ঘৰত এতিয়া ফুলৰ চানেকি আনিব যাওঁ। যিহেতু মায়ে ৰখি আছে ফুল বাচিবলৈ তাঁতশালত, সেইকাৰণে মই এতিয়া বৰ্তা ঘৰত ফুলৰ চানেকি আনিব গৈ আছোঁ দেই। পাৰিলে আপোনালোকক দেখুৱাম বাৰু মই কি কিতাপ চাফা কৰিলোঁ, বা মই কি ভাল লগা কিতাপবোৰ ক'ত ৰাখিলোঁ, কি কৰিলোঁ, সেইবিলাক আহি পেলাই মই দেখুৱাই আছোঁ। মাৰ কাৰণে এইটো চানেকি আনি দিছোঁ বৰ্তা ঘৰৰ পৰা, মানে এই চানেকিটোকে আনিব যাবলৈ কৈ আছিলে। এয়া আমাৰ ঘৰত বোৱা কাপোৰ। এইযোৰ হালধীয়া হয়, গোলাপ ফুল দিছে। এইযোৰ কাপোৰযোৰ বহুত কোমল, পিন্ধিবলৈ বৰ ধুনীয়া। আৰু ইয়াৰ এযোৰ গুলপীয়া। গোটেইটো পচন্দ কৰিলে 12ডালহে হয়। চাইকেলটো বাবা
মই উঠিছে নেকি বা বাদাম বাদাম বোলে বাদাম বাদাম মা মানু কেঁচা বাদাম মেও মেও কচোন বাদাম বাদাম বা এইফালে নাৰিকল কাটি আছে ভিনদৈ ধুনীয়াকৈ মায়ে গোটাই গোটাই দি আছে ভিনদৈ নাৰিকল কাটি আছে আৰু এইফালে খেলি আছে ধিতি আয়ুষ বেটা আৰু ধিতি পূৰা খেলি আছে আমাৰ ঘৰৰ পৰিৱেশটো এনেকুৱা ইমান হুলস্থুল এইফালে খেলি আছে এইফালে নাৰিকল কাটি আছে আৰু এইফালে মায়ে কাপোৰ বৈ থাকে এইখন কাপোৰ আচলতে মইহে বওঁ দেই কাপোৰ মই আচলতে এই নাৰিকলটোৰ পৰা পৰুৱা ওলাই আছে পৰুৱা ওলাই আছে এইটো নাৰিকল আৰু গজালি মিলিছিলে ভালে হ'ব শিৱৰাত্ৰি দিব পাৰিম আমি আজি গুচাই মেলি থৈ দিম শিৱৰাত্ৰিত আমি দি দিম আৰু ধুনীয়া কৰি দি দিম এইকেইটা পূৰা খেলাত ব্যস্ত হৈ আছে